আমি এতিয়া গৈ আছোঁ টংলাৰ পৰা ভোটালগুৰি। এই টোপনিৰ পৰা উঠিছোঁ আৰু লগে লগে একদম দৌৰিছোঁ, কাৰণ ট্ৰেইন আছে আমাৰ এতিয়া। আৰু আজি আছে আমাৰ মানে কুমাৰী পূজা, সেইকাৰণে একদম দৌৰা দৌৰিকৈ আহি গৈছোঁ ষ্টেচনত। তো আগলৈকে চাই থাকিব ভিডিঅ'টো। ওদালগুৰি আহি পালোঁ এইমাত্ৰ, আৰু ৰিজু গ'ল বেলেগ এখন ৰিক্সাত, মই আহিছোঁ বেলেগ এখন ৰিক্সাত। আৰু এতিয়া যাওঁ ঘৰত আহি পাই পিনে মই পূৰা গা পা ধুই ৰেডি হৈ ল'লোঁ, আৰু এতিয়া যাব ওলাইছোঁ কুমাৰী পূজা। তো মই প্ৰত্যেকবাৰে কুমাৰী পূজা কৰোঁৱে আমাৰ ওচৰৰে বাহঁতৰ লগত, তো এইবাৰো ভাবিছোঁ কৰিম বুলি। তো আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ আপোনালোকক। প্ৰথমতে গ'লোঁ মই সৰু সৰু কুমাৰীবোৰৰ কাৰণে গিফ্ট ল'বৰ কাৰণে। গিফ্ট লৈ পিনে ডাইৰেক্ট আহি গ'লোঁ বাহঁতৰ ঘৰত। এইবোৰ হৈছে দুৰ্গা মাক আগবঢ়োৱা প্ৰসাদ। আৰু এয়া আমাৰ মৰম লগা কুমাৰী কেইজনী আহি পালে। এইফালে আমাৰ কুমাৰী কেইজনীক দিবৰ কাৰণে প্ৰসাদৰ থালি ৰেডি কৰিছে। তাৰ পাছত প্ৰথমতে এজনী এজনীকে সকলোকে ভৰি ধুৱাই আলতা লগাই দিয়ে, দি পিনে নিজৰ ঠাইত বহাই দিয়া হয়। তাৰ পাছত আমাৰ কুমাৰী কেইজনীক এজনী এজনীকে পূজা কৰা হয়। মই আপোনালোকক এফালৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। তো আজিৰ দিনটোত কুমাৰীবিলাকক মানেতো বহুত কিবা কিবি গিফ্ট দিয়া হয়, যেনে ধৰক লিপষ্টিক, নেইল পলিচ। তাৰমানে সৰু সৰু বাচ্ছাবিলাকে যিবিলাক বস্তু ভাল পায় সেইবিলাক দিয়া হয়, প্লাছ সিহঁতে কি বস্তু খাই ভাল পায়, মানে সিহঁতৰ মনটো কেনেদৰে মানে ভাল লাগে সেইটো বস্তু, সেইবিলাক বস্তু মানে খাবলৈ দিয়া হয়। তো আমাৰ টিকলিকেইটাকো সোনকালে সোনকালে দি দিলে, কাৰণ সিহঁতে যাবও লাগিব, ওচৰতে আকৌ বহুতখন পূজাও আছে যে। তো সিহঁতৰ অলম'ষ্ট খোৱা হ'লেই, খাই মেলি পিনে টিকলিকেইটাই এটা এটাকৈ যাব ধৰিলে। আৰু আমি যিহেতু ব্ৰতত আছিলোঁ, সেইটো কাৰণে আমি একো নাখালোঁ, একদম সন্ধিয়ালৈকে খাম। আৰু এইখন হৈছে আমাৰ গৰৈবাৰী পূজা, ভাবিলোঁ এপাক তাতো গৈ চাই আহোঁ, কাৰণ ইয়াতো এতিয়া আৰম্ভ হৈছে কুমাৰী পূজা। ঐ ডেনি, ডেনি আহা আহা। এইটো হৈছে ডেনি, আমাৰ মানে বাইদেউহঁতৰ কুকুৰটো। সি মানে মোক ইমান ভাল পাইছে, মোৰ পিছে পিছে ঘূৰি আছে। মানে আমি দুটাই টুইনিং কৰিছোঁতো, তাৰ মানে গাৰ মানে স্কিনৰ কালাৰটো আৰু মোৰ ড্ৰেছৰ কালাৰ পূৰা মিলি গৈছে যে, সেইকাৰণে চাগে ভাল পাইছে মোক বহুত। সি মোৰ লগতে খেলি থাকিলে। এতিয়া সূৰ্য ডুব যাব ধৰিলে, মানে সন্ধিয়া হ'ল। এতিয়া আমাৰ মানে ব্ৰতটো ভাঙিব লাগিব যিহেতু, এতিয়া আৰতি আৰম্ভ হ'ব। প্ৰথমতে আৰতিখিনি কৰি মেলি পিনেহে আমি মানে ব্ৰত ভাঙিব পাৰিম। আৰতি সম্পূৰ্ণ হোৱাৰ পাছত দেৱী মালে আগবঢ়োৱা প্ৰসাদ মুখত দিলোঁ, আৰু এইখিনি মুখত দিয়ে মই দৌৰা দৌৰিকৈ ঘৰলৈ গুচি গ'লোঁ, কাৰণ আজি যিহেতু নৱমী পূজা চাবলৈও যাম। সেইকাৰণে মই ৰেডি হ'লোঁ, ৰেডি হৈ পিনে আকৌ আহি গ'লোঁ বাহঁতৰ ঘৰত। ইয়াতে তাৰমানে আলু সিদ্ধ ভাত খাম কাৰণে আহি গ'লোঁ। খাই লৈ পিনে আকৌ গ'লোঁ আমি গৰৈবাৰীলৈ। আজি গৰৈবাৰীত এইটো কাৰণে আহিছোঁ, কাৰণ আমাৰ কৃষিকাৰ আজিও ডান্স আছে গৰৈবাৰীতে। আৰু প্ৰথমতে ইয়াতে আৰতি হৈ আছে, তাৰপাছত কৃষিকাৰ ডান্স। আমাৰ দেৰিয়ে হৈ গ'ল, আইটো নাচি আছিল। সদায় নিচিনা তাই নাছিলে, ষ্টেজত কোনোবা নহয় কোনোবা উঠে ন। তাৰপিছত কি হ'ল কৈ দিয়া। কান্দিছোঁ। এতিয়া আমি যাই আছোঁ ওদালগুৰি পূজা দেখাবৰ কাৰণে। চাই থাকো। আমাৰ ওলাই মেলি আহোঁতেতো বহুত বেছি দেৰি হৈ গৈছিলে, তথাপিও প্ৰথমতে আহিলোঁ ৰামকৃষ্ণ পল্লীত। ইয়াতে কিন্তু মানুহ তথাপিও কমা নাছিলে। ইহঁতে আহিলোঁ, অকণমান ফটো চটো উঠিলোঁ।
তাৰপাছত খালোঁ খিচিৰিটো মেইন ন। তাৰপাছত এবাৰ গুলমাৰ ফালে গ'লোঁ, তাৰপাছত আহিলোঁ মেইন পূজা মণ্ডপত। এইখন হৈছে মেইন দুৰ্গা মণ্ডপ। ইয়াতে আহিলোঁ, তাৰপাছত ঘৰত গুচি গ'লোঁ। আৰু মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, সেইকাৰণে ফটো কেইখনমান লগাই দিলোঁ। তাৰমানে আমাৰ থানাৰে দাদাহঁতক লগ পাইছিলোঁ, ফটো চটো উঠিলোঁ। তো এইটোৱে আছিলে মোৰ নৱমী আৰু কুমাৰী পূজাৰ ভিডিঅ'টো। যদি চাই ভাল পালে এটা লাইক কৰি দিব। বাই।